আজি দুলিৰ ধান ভৰালোঁ। প্ৰথমতে গাটো ধুই আহিলোঁ। তাৰপিছত মায়ে ক'লে এইখিনি ধান ভৰাব লাগে বুলি। তাৰপিছত মায়ে ক'লে ধূপ জ্বলাবলৈ। তাৰপিছত ধূপটো আনি পেলাই ধূপ তিনিডাল উলিয়াই ধূপ জ্বলালোঁ। ধূপ জ্বলাই লৈ মই দুলিটো অলপ সেৱা কৰিলোঁ। সেৱা কৰি পেলাই ধূপডাল মই ছাইডতে লগাই দিলোঁ। তাৰপিছত দুলিত দেখিলোঁ যে ধানেই নাই। তাৰপিছত মই ধান আনিব গ'লোঁ এই শৰাইটো লৈ পেলাই। তাৰপিছত মই অলপকৈ ধান আনি আছোঁ আৰু থৈ আছোঁ। তাৰপিছত মায়ে ক'লে যে মোক দুলিৰ ভিতৰত সোমাবলৈ। তাৰপিছত মই দুলিৰ ভিতৰত সোমাই দিলোঁ। দুলিৰ ভিতৰত সোমাই লোৱাৰ পিছত মায়ে অলপকৈ ধান আনি আছে। তাৰপিছত মই ধান দি গৈ আছোঁ। অলপ সময়ৰ পিছত মায়ে মোলৈ আম আনিলে। আম খাওঁ মই এতিয়া। আম খাই হোৱাৰ পিছত বহুত জ্বলা লাগিল। সেইকাৰণে বাবুক ক'লোঁ পানী এগিলাচ আনিবলৈ। সি পানী এগিলাচ আনিলে। পানী এগিলাচ খাই ল'লোঁ। খাই লৈ পেলাই আকৌ মই কামত লাগি গ'লোঁ। কাম কৰি থাকোঁতে সন্ধিয়াই হ'ল। তাৰপিছত মায়ে টিৰপাল দি ধানখিনি ঢাকি দিলে। তাৰপিছত এতিয়া মই গা ধুওঁগৈ। গাটো ধুই আহিলৈ মই এতিয়া পকৰি খাব যাওঁ। সেই পকৰি দোকানখনত গৈ পেলাই মই পকৰি কিনিলোঁ। তাৰপিছত মই পকৰি দি থাকোঁতে মই ক'লোঁ অলপ বিলাহী চচো দি দিয়া। তাৰপিছত আজিলৈ ইমানেই। বাই।